নমস্কাৰ, ৱেলকাম টু সুমিজ কিচেন। আজি মই আপোনালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টোত মই তিলৰ লাড়ু কেনেকৈ বনাই দেখাম। তিলৰ লাড়ু বনাবলৈ আমাক দুটা বস্তুৰ প্ৰয়োজন। এটা হৈছে তিল আৰু আনটো হৈছে গুড়। প্ৰথমতে মই তিলখিনি ভালদৰে ধুই চাফা কৰি লৈছোঁ। তাৰপিছত অলপ সময় তিলখিনি ভাজি লৈছোঁ। মই তিলখিনি মিক্সিত পিচি লৈছোঁ। আপোনালোকে গোটাকৈও ৰাখিব পাৰে। প্ৰথমতে মই এখন কেৰাহীত অলপমান পানী গৰম কৰি লৈছোঁ। তাৰপিছত গুড়খিনি দি দিছোঁ। লাহে লাহে গুড়খিনি গৰম হ'বলৈ ধৰিছে। এয়া গুড়খিনি ভালদৰে গৰম হৈ গৈছে আৰু উতল আহি গৈছে। অলপ সময় আমি এনেদৰে লৰাই থাকিম যেতিয়ালৈকে গুড়খিনি লিকটীয়া হৈ নাযায়। এতিয়া গৰম কৰি থোৱা গুড়খিনি মই অলপ অলপকৈ তিলখিনিত দি দিছোঁ। গুড়খিনি যিহেতু গৰম হৈ আছে, সেইবাবে মই এনেদৰে হেতাৰে মিহলি কৰি লৈছোঁ। ভালদৰে মিহলি হৈ যোৱাৰ পিছত আমি হাতেৰে লাড়ু বনাবলৈ আৰম্ভ কৰিম। এনেদৰে লাড়ু বনাইছোঁ। এনেদৰে মই কেইবাটাও লাড়ু